হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। দৰ্শকসকল, আজি মই আপোনালোকলৈ কেঁচা কমলাৰে বনোৱা মাছৰ আঞ্জাৰ ৰেচিপি লৈ আহিছোঁ। যিসকলে কমলা টেঙা দি মাছৰ আঞ্জা খাইছে তেওঁলোকে জানে যে এই আঞ্জাখন খাই খুবেই ভাল লাগে, আৰু যিসকলে আজিলৈকে খাই পোৱা নাই সেইসকলে এবাৰ মোৰ এই ভিডিঅ'টো চাওকচোন আৰু ঘৰত বনাই খাব, আৰু তেতিয়া গম পাব যে কেঁচা কমলা টেঙাৰে মাছৰ আঞ্জা বনাই খালে খুবেই সোৱাদ লাগে। আৰু এই সময়ত যিহেতু বজাৰত যথেষ্ট পৰিমাণে কেঁচা কমলা পোৱা যায়, গতিকে আপোনালোকে পলম নকৰি এই আঞ্জাখন বনাই খাবলৈ চেষ্টা কৰক। এই আঞ্জাখনৰ বাবে মই এয়া মাছ ল'লোঁ, আৰু 2টা কেঁচা কমলা টেঙা ল'লোঁ, আৰু 4টা কেঁচা জলকীয়া ল'লোঁ। ইয়াত বৰ বেছি ইনগ্ৰিডিয়েণ্টছ প্ৰয়োজন নহয়, একেবাৰে চিম্পুলকৈ বনালেই খাই ভাল লাগে। গতিকে আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে এয়া মই মাছকেইটুকুৰা ভালকৈ ধুই নিমখ আৰু হালধি সানি ল'লোঁ, আৰু এয়া মই কমলা 2টা এনেদৰে বাকলি গুচাই ল'লোঁ। আৰু এতিয়া যিহেতু এইটো একেবাৰে কেঁচা কমলা, গতিকে ভালকৈ চেপি মই এনেদৰে ৰস ওলাই ল'লোঁ, আৰু গুটিকেইটা ছাইড কৰি উঠাই দিলোঁ। গুটিকেইটা উঠাই দিব, নহ'লে আঞ্জাখন তিতা হ'ব পাৰে। এয়া মই ৰসখিনি এনেদৰে উলিয়াই ল'লোঁ। এতিয়া মই এখন কেৰাহীত এয়া তেল গৰম হ'ব দিলোঁ, আৰু এতিয়া মই তাতে সেই গৰম তেলত মাছকেইটুকুৰা কম জুইত লাহে লাহে ভালকৈ ভাজি ল'ম। এবাৰ এটা ছাইডে আৰু এবাৰ এটা ছাইডে এনেদৰে লুটিয়াই ভাজি ল'ম। আপোনালোকেও যিহেতু জানেই, সেইটো ক'বলগীয়া কথা নহয়, সকলোৱে জানে মাছ ভাজিব। গতিকে কম জুইত এনেদৰে মাছকেইটুকুৰা ভাজি ল'ব, কিন্তু মাছকেইটুকুৰা বেছি ডিপ ফ্ৰাই নকৰিব, নহ'লে মাছৰ টেঙাৰ যি আঞ্জাখন বনোৱা হ'ব সেই আঞ্জাখন ভিতৰলৈ সোমাই নাযাব। এয়া মোৰ মাছ ভজা হৈ গৈছে। এতিয়া মই মাছকেইটুকুৰা ছাইড কৰি উঠাই ৰাখিম। এয়া দেখিছে, মই খুব বেছি ভাজা নাই, অলপ ৰঙচুৱা হওঁতে উঠাই ৰাখিছোঁ। এয়া মই মাছকেইটুকুৰা উঠাই ল'লোঁ, আৰু এতিয়া সেই মাছ ভজা তেলতেই মই আঞ্জাখন বনাম। এতিয়া মই তেলত এয়া 1 চামুচ সৰিয়হ ফুৰণ দিলোঁ, আৰু এটা শুকান জলকীয়া দিলোঁ। দি এনেদৰে অকণমান সময় ভাজিম যাতে সৰিয়হকেইটা ফুটি উঠে। আৰু এতিয়া মই 2টা আলু এনেদৰে বইল কৰি পিটিকি ৰাখিছিলোঁ, সেইখিনি ইয়াতে দি দিলোঁ। দি সেইখিনিও মই ভালকৈ এনেদৰে ভাজিম অকণমান সময় তেলত। এয়া তাত মই আধা চামুচ হালধি পাউডাৰ দিলোঁ, সোৱাদ অনুসৰি নিমখ দিলোঁ, আধা চামুচ জিৰা পাউডাৰ, আৰু আধা চামুচ ধনিয়া পাউডাৰ দিলোঁ। মাছৰ টেঙা আঞ্জা বনালে মই সাধাৰণতে পিঁয়াজ আৰু আদা নহৰু নিদিওঁ, কিয়নো খাই ভাল নালাগে। ইয়াতে অকণমান পানী দি দিব যাতে মছলাখিনি জ্বলি নাযায়। এনেদৰে অকণমান পানী দিব, দি ভালদৰে গোটেইখিনি লৰাই দিব। টেঙাৰ আঞ্জাত পিঁয়াজ আৰু আদা নহৰু দিলে মই খাই ভাল নাপাওঁ, সেইবাবে দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। এতিয়া ইয়াতে মই 4টা কেঁচা জলকীয়াও এনেদৰে অকণমান ফালি দি দিলোঁ। কেঁচা জলকীয়াৰ গোন্ধটো খুব ধুনীয়া হয়, সেইবাবে দিলোঁ। আৰু পানী আৰু অলপ দি দিলোঁ, যিহেতু পানী কম হৈছে, জোল বনাম, গতিকে আৰু অলপ পানী দি দিলোঁ। এয়া আঞ্জাখন উতল অহাৰ লগে লগে মই তাত ভাজি ৰখা মাছকেইটুকুৰা দি দিলোঁ এনেদৰে। এয়া দেখিছে আপোনালোকে, মাছকেইটুকুৰা এনেদৰে দি দিলোঁ। দি অকণমান ভালকৈ লৰাই দিম যাতে আঞ্জাখনত ভালকৈ সোমাই যায়। আৰু এতিয়া মাছখিনি মই অলপ এনেদৰে এই জোলতে সিজিবলৈ দিলোঁ। এয়া যিসকলে আলু নাখায় তেওঁলোকে আলু নিদিলেও হ'ব, আলুটো অপশ্যনেল। তাৰ ঠাইত আঞ্জাখন অলপ গোটা হ'বৰ কাৰণে পিঠাগুড়িও দি দিব পাৰে। এতিয়া মই চেপি ৰখা কমলা ৰসখিনি দি দিলোঁ। কমলা ৰসখিনি মই শেষত দিছোঁ, আপোনালোকে ধৰিব পাৰিছে। যিহেতু নেমু টেঙাই হওক বা কমলাৰ টেঙাৰ ৰসেই হওক, যদি আৰম্ভণিতে দিওঁ বেছি উতলি যায় তেতিয়াহ'লে আঞ্জাখন তিতা হয়। সেইবাবে আঞ্জা হোৱাৰ ঠিক 10 মিনিটমান আগত টেঙা ৰসখিনি দি দিব এনেদৰে। এতিয়া মই তাতে অলপ কেঁচা ধনিয়া পাতো ছটিয়াই দিলোঁ, কুটি ৰাখিছিলোঁ। সেইখিনি দি ভালকৈ এনেদৰে লৰাই দিম। আৰু ইতিমধ্যে মাছখিনি সিজিছেই, আৰু টেঙাখিনি ঢালি এনেদৰে ভালকৈ লৰাই দিব। এয়া মোৰ কমলা টেঙাৰে বনোৱা মাছৰ আঞ্জা হৈ গৈছে, আপোনালোকে দেখিছে।
আৰু দেখিছেনে বাৰু বনাবলৈ ইমান সহজ গতিকে এবাৰ আপোনালোকে বনাই চাওক আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু যিসকল দৰ্শকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পায় আজিলৈ আহোঁ পুনৰ এনেধৰণৰ নতুন নতুন ৰেচিপি নতুন নতুন ভিডিঅ' লৈ আকৌ আহিম ধন্যবাদ